Hello guys, welcome back to my YouTube channel. আজি গৈ আছো এটা বিৰাট ধুনিয়া ব্লগিং কৰিবলৈ কাৰণ মানে আজি আমাৰ এই পুখুৰীটো ধৰিবলৈ আহিব মাছ ধৰি আহিব মাছ মাৰিবলৈ আৰু মই আজি বহুত বেছি এক্সাইটেড হয় সেইটো কাৰণে বহুত দিনৰ মূৰত আজি এটা ব্লগ বনাবলৈ ভাবিলো আপোনালোককো অলপমান দেখাও আৰু এইটো পুখুৰীত মানে সব বিলাক মাছ দিয়া আছে চিতল ৰৌ বৰালি সব বিলাক মাছ দিয়া আছে আপোনালোকে দেখিবলৈ পাব যে বিৰাট ধুনিয়া ধামাকা ব্লগ ভিডিঅ' হ'ব গৈ আছে গতিকে ব্লগ বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰো ধৰ মাছ আহি গ'ল আহি গ'ল এবাৰ মানে আমাৰ ইয়াত বেছিকে এবাৰ বাহু আৰু কুহি আছে এইটো চিতল এইটো এৰি দিয়া নাই ধৰিব দেই ৰ'ব চাই আছে এইটো এইকেইটা বাহু এইটো বাহু ধামাকা মাছ দেখা আছো চাই থাকক দেখা আছো চাই থাকক ওপৰতে সৰুকেইটা থাকিলে এই তলত আছে ডাঙৰ মাছ আছে ডাঙৰ মাছখিনি তলত আছে তাতো ৰ'ব একেবাৰে বাকিব লাগিব বকালৈকে ৰ'ব দেখাই আছো বাকী আপুনি মোক এটা কথা কমেন্ট কৰি কওকচোন আপুনি মাছ ধৰি বেছি ভাল পায় নে মাছ খাই বেছি ভাল পায় আৰু এয়ে আছিল আমাৰ ঘৰৰ মাছ ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব আৰু ভিডিঅ'টোত মানে অলপমান শ্বেয়াৰ কৰি দিব কাৰণ বহুত দিন ভিডিঅ' দিয়াই নাই গতিকে ভিডিঅ' যে মানে ভিউজ আহিব মই আশাই কৰা নাই আৰু এই প্ৰথমটো শ'ল আৰু ইফালতো মাগুৰ আৰু এই গোটেই মাছখিনি একেলগে কিমান কেজি হ'ব আপোনালোকে মোক কমেন্ট কৰি চাওঁ কওক আপোনালোকৰ কিমান আন্দাজ আৰু এইটো চিতলৰ কিমান কেজি হ'ব কওক কমেন্ট